হাই ৱেলকাম বেক টু মুনমি'জ ব্লগ। আজি কোনো ধৰণৰ ব্লগ লৈ অহা নাই। আজি ভাবিছোঁ কিছুমান ব্যক্তিগত অনুভৱ ক'ম বুলি ভাবিছোঁ আপোনালোকক। মই চেনেলটোত এনেকুৱা ব্যক্তিগত অনুভৱ কিছুমান ৰাখিম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ। এনেকুৱা এটা ৰাখিম, এনেকুৱা এটা টপিকৰ ওপৰত মই ক'ম। যিহেতুকে এটা চেনেল খুলিছোঁ, তাৰ এটা এডভান্টেজ লওঁ বুলি ভাবিছোঁ। কিছুমান যিটো অনুভৱ কৰি থাকোঁ কিন্তু ক'ব নোৱাৰোঁ মন খুলি, সেনেকুৱা কিছুমান কথা থাকে মনৰ ভিতৰত, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আহকচোন। মানে কিছুমান কুৱেশ্যন কৰে মানে মোক, সেই কুৱেশ্যনখিনি মই কেতিয়াবা আনচাৰ দিয়া নহয় বা দিম বুলি ভাবিলেও দিব নোৱাৰোঁ। সেয়ে ভাবিছোঁ এই চেনেলটোৰ জৰিয়তে কওঁচোন, গোটেইখিনি ক্লিয়াৰ কৰি দিওঁ। সেয়ে ভাবিছোঁ আপোনালোকৰ আগত দাঙি ধৰোঁ কি কুৱেশ্যনৰ সন্মুখীন হওঁ। আহকচোন শুনো কি কুৱেশ্যনৰ সন্মুখীন। প্ৰথম কুৱেশ্যনটো হৈছে, মই হৈছে যিহেতুকে হাউচৱাইফ। সেই কুৱেশ্যন কৰে যিসকলে চাগে জানে মোক পঢ়া শুনা বুলি, তেওঁলোকে কুৱেশ্যন কৰে বিশেষকৈ লগ পাওঁ প্ৰথম। তেওঁলোককে কিছুমান এনেকুৱা মানুহ কুৱেশ্যন কৰে যে তুমি হাউচৱাইফ হৈ আছা, তুমি কিবা এটা কিয় নকৰা, কিবা চাকৰি বা নকৰা বা জব এটা কিয় নকৰা, সেনেকুৱা কুৱেশ্যনখিনি মই সন্মুখীন হওঁ। সেই উত্তৰটো মই দিব বিচাৰিছোঁ। সেইটো হৈছে, মোৰ আজি ল'ৰাটো মোৰ প্ৰাধান্য হয়, সেয়ে মই কৰা নাই। যে তেনেকুৱা নহয় যে যিসকলে চাকৰিও কৰে, ল'ৰা ছোৱালীও ডাঙৰ কৰি আছে, তেওঁলোকক মই বেয়া পাইছোঁ বা তেওঁলোকৰ নিচিনাকৈ মই হ'ব বিচাৰিছোঁ। মই কেতিয়াও হ'বও বিচৰা নাই বা তেওঁলোককো মই বেয়া পাইছোঁ। তেওঁলোককো মই সন্মান কৰোঁ। তেওঁলোকে চাকৰি কৰিছে প্লাছ জবো কৰিছে, মানে প্লাছ ল'ৰাটোও ডাঙৰ কৰিছে, ল'ৰা ছোৱালী বা ল'ৰা বা ছোৱালী দুটাকে ডাঙৰ কৰি আছে, সেইটো কিন্তু মই সন্মান কৰোঁ। কিন্তু বিশেষকৈ মানে হাউচৱাইফ গোটেইগৰাকীয়ে সন্মুখীন হোৱা যায় যে আপোনালোকে কিয় চাকৰি কৰা নাই, আৰু চাকৰি এইটো কাৰণেই কৰা নাই যে তেওঁলোকে প্ৰাধান্য হিচাপে নিজৰ সন্তানটি লৈছে, সেয়ে তেওঁলোকে চাকৰি কৰা নাই। আৰু এনেকুৱা নহয় যে তেওঁলোকে চাকৰি বা জব এটা নকৰি বহুত দুখী, মানে অন্তৰৰ পৰা দুখী হৈ থাকে, তেনেকুৱা কোনো কথা নাথাকে। অন্তৰৰ পৰা সুখী হয়। মই নিজৰ ব্যক্তিগতভাৱে কৈছোঁ, মই সুখী হয়। মই যি কৰি আছোঁ বা মই সন্তানো ডাঙৰ কৰি আছোঁ, দিনটো চাই আছোঁ, মই এনজয় কৰি আছোঁ, এই সকলোখিনি সময় এনজয় কৰি আছোঁ। কালি পৰহিলৈ মই চাকৰি কৰিবলৈও আছোঁ বা নকৰিবলৈও আছোঁ, কিন্তু এটা ব্যক্তিগত ডিচিশ্যন হয়। সেই কুৱেশ্যন কৰাটো মানে অলপমান কেতিয়াবা ফিলটো অলপ বেলেগ অনুভৱ হৈ যায়। সেয়ে আপোনালোকক এই কুৱেশ্যনটোৰ উত্তৰ দিবলৈ বিচাৰিলোঁ। নেক্সট কুৱেশ্যনটোলৈ আহোঁচোন। কুৱেশ্যনটো হৈছে, বিশেষকৈ মহিলাকে কৰা দেখা যায় বা চাকৰিয়াল মহিলাগৰাকীয়ে হাউচৱাইফগৰাকী কৰা দেখা যায়। সকলো মহিলাই কৰে বুলি কোৱা নাই কিন্তু দেই, কিছুমান মহিলাইহে কৰে কিছুমানক। এনেকুৱা কুৱেশ্যনটো ময়ো সন্মুখীন হৈছোঁ বুলি মই নিজৰ ব্যক্তিগতভাৱে হৈছোঁ কাৰণে ক'ব পাৰিছোঁ যে কুৱেশ্যনটো হৈছে, তুমি যিহেতুকে হাউচৱাইফ হয়, তোমাৰ দিনটোতো এনেই থাকা, তুমি কি কৰি থাকা, তোমাৰ ল'ৰাটোতো ঘৰতেই থাকা, কিনো ডাঙৰ কাম কৰি থাকা। সেয়ে কৈছোঁ যে হয়, সময়টো এনেকুৱা নহয় যে মোৰ সময় নাই, মোৰ ঢেৰ সময় আছে। আৰু সময়টো এনেকুৱা বস্তু যে নিজৰ প্ৰায়ৰিটিৰ ওপৰত, এইটো এটা প্ৰায়ৰিটিৰ ওপৰত কথা। আপোনালোকে যদি ভাবে এইটো কৰিবলৈ কামটো আছে, আপোনালোকৰ সময় এনেও ওলাব, হয়নে নাই? এনেও ওলাব। সেয়ে কিন্তু এনেকুৱা কিছুমান কুৱেশ্যন কৰি দিলে অলপমান মনত দুখ লাগে ন। তেওঁলোকৰ সময় নাই, আমাৰে সময়। কিন্তু আমি বহুত নিজকে টাইমটো মেইনটেইন কৰি চলাই যায় ন। যিসকলৰ হাউচৱাইফ সহায়িকা আছে বা ঘৰত শাহুৰ শহুৰ আছে, আৰু প্লাছ তেওঁলোকে অকণমান কেছত থ'ব পাৰিছে বা পইচাৰ নাটনি, এনেকুৱা নহয় যে মানে কেছত থৈ পিনি নিজে অকণমান ৰেষ্ট পাইছে, তেনেকুৱা মহিলা নাথাকিবও পাৰে ন, হাউচৱাইফ নহ'বও পাৰে। তেওঁলোকে দিনটো নিজ হাতেৰে নিজেই ডাঙৰ কৰিছে সন্তানটো, কিন্তু সেই মহিলাসকলৰ মনত আঘাত লাগিব পাৰে। সেই এনেকুৱা কুৱেশ্যন কৰাৰ আগত এবাৰ মাত্ৰ ভাবি চাবচোন, তেওঁলোকে কিজানি আঘাত পায় নেকি মনত। এইটো মানে ব্যক্তিগত অনুভৱ মোৰ, সম্পূৰ্ণভাৱে ব্যক্তিগত অনুভৱ। কিজানি মোৰ নিচিনা কাৰোবাৰ আৰু মহিলাৰ মিলিবও পাৰে, সেয়ে মই এইটো বনাই আছোঁ। সেয়ে কৈছোঁ, এনেকুৱা কুৱেশ্যনবিলাক কৰাৰ আগত প্লিজ নকৰিবচোন, তেওঁলোকে মনত বহুত দুখ পাব পাৰে। ব'লকচোন আৰু বেছি এইটো নকওঁ। নেক্সট কোনটো কুৱেশ্যনৰ সন্মুখীন হওঁতে হৈছে, তোমালোকেতো ঘুমায়ে থাকা এনি টাইম, একো নাজানা, কোনো আপডেট নাই বৰ্তমান কি চলি আছে। সকলোখিনি মানুহে কয় বুলি কোৱা নাই, কিন্তু কিছুমান মানুহে, সেই কিছুমান মানুহৰ কাৰণে মই আজি ভিডিঅ'টো বনাই আছোঁ বা কথাখিনি ব্যক্তিগত অনুভৱ হিচাপে এনেকৈ টপিক এটা বনাই আছোঁ। কিছুমান মানুহে কুৱেশ্যনটো কৰে যে তোমালোকে সোমাই থাকে, কি জানা, তোমালোক হাউচৱাইফ হয়, কি জানা, একো নাজানা। কিন্তু সেই হাউচৱাইফগৰাকীয়ে বহুত কথা জানিবওতো পাৰে, হয়নে নাই? বহুত কথা জানিবও পাৰে, আপডেট হৈ থাকিবও পাৰে। তো কথাটো কোৱাৰ আগত আমি ভাবিব লাগিব যে মানুহগৰাকীয়ে জানে কি জানি, তো বিশেষকৈ এই কথাটো নোকোৱাই ভাল। মানে মই যি ভাবোঁ, মানে সেই মানুহগৰাকীৰ অন্তৰত বেয়াকৈ অন্তৰত আঘাত পৰে, কিন্তু তেওঁলোকে মুখ খুলি নক'বও পাৰে, কিন্তু অন্তৰত বিৰাট দুখ লাগে এই কথাষাৰে। এনেকুৱা কথাবোৰ আমি নকওঁচোন, যিসকলে বৰ্তমান কৈ আছে এনেকুৱা কথাবিলাক নক'বচোন, বিৰাট দুখ পায় মানুহগৰাকীয়ে। জানো বুলি কৈ দিবও নাজানে, নোৱাৰে, এনেকুৱা হয় ন চিটুৱেশ্যনবিলাক। কিন্তু তেওঁলোকে বহুতখিনি ছেক্ৰিফাইচ, যিহেতুকে তেওঁলোকে সন্তানটো ৰাখিছে, তেওঁলোকে হাউচৱাইফ হৈ সুখী হয় তেওঁলোকে। আৰু এনেকুৱা কোৱা নাই যে
তেওঁলোকে মানে কিছুমান মানুহ দুখী হ'ব পাৰে, মই নকওঁ, কিন্তু বহুত মহিলা আছে যে হাউচৱাইফ হৈ তেওঁলোকে সুখী হৈ কামটো কৰি আছে তেওঁলোকে নিস্বাৰ্থভাৱে। সেই কিন্তু এনেকুৱা কুৱেশ্যন কৰি দিলে তেওঁলোকৰ অলপমান হ'লেও দুখ লাগিব পাৰে। সেয়ে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যিসকল মহিলাই এনেকুৱা কুৱেশ্যনবিলাক বা যিসকল পুৰুষে কৰে তেওঁলোকে প্লিজ নকৰিবচোন তেনেকুৱা কুৱেশ্যনবিলাক। কি জানা তোমালোকে এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক নকৰিব। আজি ইমানতে টপিকটো সামৰণি মাৰোঁ বুলি ভাবিছোঁ। এনেকুৱা নাভাবিব যে মই যিসকল চাকৰিয়াল মহিলা বা যিসকলে কয় তেওঁলোকক মই বেয়া পাইছোঁ, বেয়া পোৱা নাই। তেওঁলোকে চাগে কিজানি ভালৰ কাৰণেও ক'ব পাৰে মোক, বা ভালৰ কাৰণে মোক আজি হাউচৱাইফক ক'ব পাৰে, কিন্তু কিছুমান মানুহ থাকে ন নিগেটিভ চেঞ্চ এটাত কোৱা নিচিনা লাগে। সেয়ে মই কুৱেশ্যনখিনি আনচাৰ দিলোঁ। এনেকুৱা নহয় যে মই বেয়া পাইছোঁ, মনৰ পৰা বেয়া পোৱা নাই, মানে সদায় কুৱেশ্যনৰ সন্মুখীন হৈ থাকোঁ লাগিল। কিজানি মোৰ নিচিনা বেলেগ হাউচৱাইফবিলাকেও এনেকুৱা কুৱেশ্যনৰ সন্মুখীন হৈ থাকে। সেয়ে উত্তৰখিনি দি দিলোঁ যিমান সম্ভৱ পাৰোঁ। কেনেকুৱা কি ভুল হ'বও পাৰে, মোৰ ক্ষেত্ৰত মই ভুল থাকিবও পাৰোঁ, কিন্তু মই অন্তঃকৰণে যিসকলে চাকৰি কৰি আছে প্লাছ সন্তান ডাঙৰ হৈছে, এখন ঘৰ চম্ভালি আছে, তেওঁলোকক মই সন্মান কৰোঁ। কিন্তু সেয়ে আমাৰ নিচিনা হাউচৱাইফবিলাককো সেই সন্মানটো দিবলৈ মানে সেনেকুৱা কুৱেশ্যনবিলাক কৰিলে অকণমান নিজৰ চেল্ফ ৰেচপেক্টত লগা নিচিনা লাগি যায়। সেয়ে মই এই গোটেইখিনি এনেকুৱা এটা ব্লগ বনাই দিলোঁ আজি। আৰু মোৰ চেনেলটোত এনেকুৱা কিছুমান ব্যক্তিগত অনুভৱ ৰাখিম বুলি ভাবিছোঁ। মই যিটো ব্যক্তিগতভাৱে অনুভৱ কৰোঁ সেইখিনি আপোনালোকক উদঙাই দিম বুলি ভাবি থাকোঁ সদায়। সেয়ে আজি দিলোঁ, এটা চেষ্টা কৰি চালোঁ কৰিবলৈ মানে। সেয়ে আজি ভাবিছোঁ মই ছাবস্ক্ৰাইব বা শ্বেয়াৰ বা লাইক এনেকুৱা কৰিবলৈ মই নকওঁ, যিহেতু এইটো মোৰ ব্যক্তিগত অনুভৱ কৰি আছোঁ। আৰু বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। পুনৰ ধুনীয়া ব্লগ বনাম বুলি ভাবিছোঁ। তাত আপোনালোকক সদায়তো এনেকুৱা মানে অলপ চেঞ্চিটিভ মেটাৰবিলাক কিমান কথা পাতিম, সেই ব্লগ এটা বনাম নেক্সট। সেই ব্লগটোত লগ পোৱাৰ আশাৰে আজি মই মুনমিয়ে মুনমিজ ব্লগৰ পৰা বিদায় মাৰিছোঁ। নমস্কাৰ।